ছাত্ৰ ছাত্ৰীসকল, আমি আগৰটো খণ্ডত নাজিয়া আৰু তেওঁৰ স্বামীয়ে কিদৰে হিচাপ নিকাচ কৰি মোমায়েকৰ ছোৱালীৰ বিয়ালৈ ঘৰৰ কেৱল এজন সদস্যহে বিয়ালৈ যোৱাৰ সিদ্ধান্ত লয় আৰু সেই সিদ্ধান্ত মতেই নাজিয়াই টকা কেইটামান হাতত লৈ বিয়াখনলৈ বুলি ওলাই আহে আৰু দিনটো কটাই ৰাতি দুখে ভাগৰে ঘৰলৈ উভতাৰ সম্পৰ্কে আমি এটি আভাস পালোঁ। আজি আমি নাজিয়া প্ৰকৃততে বিয়ালৈ যাব পাৰিলে নে নাই সেই লৈ আলোচনা কৰিম। নাজিয়া বিয়া ঘৰৰ পৰা সুদা হাতেৰেই উভতি অহাত তেতিয়া মানুহজনে মোমায়েকৰ ঘৰখনক লৈ বহুতো কথা নাজিয়াক শুনোৱাই যদিও নাজিয়াই মানুহজনৰ কথা কোনো ধৰণৰ আগ্ৰহ নেদেখুৱাই ভাত খাবলৈহে ইচ্ছা কৰাত মানুহজনে কথাৰ মাজতে প্ৰশ্নবোধক চাৱনিৰে নাজিয়াৰ মুখলৈ চাই ৰয়। তথাপিও তাৰ মাজতে মোমায়েকৰ ঘৰত একো এটা খাবলৈ নিদিয়াৰ কথা প্ৰশ্ন কৰাত নাজিয়াই আগে ভাতকেইটা খাই পাছত কথা পাতিম বুলি কয় যদিও মানুহজনে পুনৰ বিয়া ঘৰৰ বিভিন্ন যুক্তি দেখুৱায়। কিন্তু সেইবোৰ কথালৈও কোনো কাণসাৰ নিদি খাই বৈ উঠি তামোল এখন বিচৰাত তামোলখনকো লৈ যেতিয়া মানুহজনে বিয়া ঘৰৰ কথা কৈ থাকে তেতিয়া নাজিয়াই মানুহজনক অলপ টান মাতেৰে কিয়নো ইমান বিয়া কৰি আছে বুলি অলপ খং ভাৱেৰে কয়। তেনেকুৱাত মানুহজনে কিছু চিন্তিত হৈ চিগাৰেট এটা জ্বলাই চকীখনত বহি শুপিব ধৰাৰ সময়তে নাজিয়াই অলপ সহাৰ নিচিনা কৰি মানুহজনৰ কাষলৈ আহি বেয়া পাবলৈ মানা কৰে আৰু দিনত হৈ যোৱা ঘটনাবোৰ এফালৰ পৰা কৈ যাবলৈ ধৰে। যাওঁতে নাজিয়া বিয়ালৈ বুলিয়েই ওলাই গৈছিল। বাছৰ পৰা নামি ৰিক্সা এখনেৰে মোমায়েকৰ ঘৰলৈ যাবলৈ লোৱাৰ সময়তে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক টাউনতে লগ পায় আৰু তেওঁক টাউনলৈ অহাৰ কাৰণ সোধে। কনকেশ্বৰ ঠাকুৰৰ ছোৱালী বিনিতাৰ গা বেয়া হোৱাত টাউনৰ চৰকাৰী হস্পিতাললৈ লৈ অহাত ডাক্তৰে দেহত তেজ নাই বুলি জনায় আৰু 100-150 মান তেজ লাগিব বুলি কোৱাত কনকেশ্বৰ ঠাকুৰে টকা কেইটামানৰ বাবে গাঁৱৰ ঘৰলৈ যাবলৈ ওলায়। তেনেকুৱাত নাজিয়াই সকলোবোৰ কথা শুনি বুজি কনকেশ্বৰ ঠাকুৰক গাঁৱলৈ যাবলৈ সেই সময়ত বাধা দিয়ে। যিহেতু বিনিতা অকলশৰে হাস্পতালত থাকিব লাগিব। সেয়ে নাজিয়াই সকলোবোৰ ভাবি আৰু মানৱতাৰ খাতিৰত মোমায়েকৰ বিয়াখনলৈ যোৱাৰ কথা বাদ দি হাতত থকা টকা কেইটাৰে বিনিতাক কিবা এটা উপকাৰ কৰিব পাৰি নেকি তাকে চিন্তা কৰি কনকেশ্বৰ ঠাকুৰৰ সৈতে বিনিতাৰ ওচৰলৈ আহে। ডাক্তৰক দুই এটা কথা সুধি নাজিয়াই বিনিতাৰ অপাৰেশ্যনৰ বাবে তেজৰ বাবে নিজৰ হাতত 20 টকা ৰাখি 100 টকা কনকেশ্বৰ ঠাকুৰক দিয়ে। নাজিয়াৰ মুখেৰে এই সকলোবোৰ কথা শুনি মোমায়েকে বিয়ালৈ নোযোৱাৰ কথাক লৈ যদি বেয়া পায় এই লৈ মানুহজনে নাজিয়াক কোৱাত নাজিয়াই তেতিয়াও বিনিতা আৰু কনকেশ্বৰ ঠাকুৰৰ কথাকেই চিন্তা কৰি থাকে আৰু কথাৰ মাজতে বিচনাত দীঘল দিয়ে। তথাপিও তাৰ মাজতে নাজিয়াই মানুহজনক এবাৰ কনকেশ্বৰক লগ কৰি টকা কেইটামান দি অহাৰ কথা কোৱাত মানুহজনে দি থৈ অহাৰ আশ্বাস দি নাজিয়াক চিন্তা নকৰিবলৈ কৈ টোপনি যাবলৈ কয় আৰু তেওঁ নিজেও টোপনি যাবলৈ চেষ্টা কৰে। কিন্তু তাৰ মাজতে এবাৰ তেওঁ নাজিয়াৰ শুই থকা মুখখনলৈ চোৱাত এক প্ৰসন্ন হাঁহি দেখি নাজিয়াই যি কৰ্মৰ মাজেদি মানৱতাবোধৰ পৰিচয় দিলে তাক লৈ তেওঁ গৌৰৱবোধ কৰে। এই গল্পটোৰ মাধ্যমেদি আমি এটা কথাই বুজিব পাৰিলোঁ যে আনৰ দুখত দুখী হৈ সহায়ৰ হাত আগবঢ়াটোৱেই হ'ল প্ৰকৃত মানৱতাবোধ, যিটো গল্পটোৰ মূল বাৰ্তা। আমি সমাজ এখনত সুচাৰুৰূপে জীয়াই থাকিবলৈ হ'লে আমি মানৱীয়তা গুণৰ অধিকাৰী হ'ব লাগিব। তেতিয়াহে আমি এখন সুস্থ সমাজ গঢ়ি তুলিব পাৰিম।